হেপী ৰিপাব্লিক ডে ৰাইজ। আজি অফিচ বন্ধৰ কাৰণে দীপৰ বিলৰ পিনে অকণমান ফুৰিব ওলাই গ'লোঁ। গুৱাহাটীৰ মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা অলপ দূৰত প্ৰকৃতিৰ মাজত কিছু সময় কটাই ভাল লাগিল দিনটো। কেতিয়াবা যান্ত্ৰিকতাৰ পৰা ওলাই আহি প্ৰকৃতিৰ মাজত আপোনজনৰ লগত সময় কটাই ভাল লাগে, যিহেতু আমি সকলোৱে নিজৰ নিজৰ কামবোৰত ব্যস্ত হৈ যন্ত্ৰ যেন হৈ পৰিছোঁ দিনত। ইয়াতে আজি বন্ধৰ কাৰণে বহুতো মানুহে নিজৰ ফেমিলিবোৰৰ লগত পিকনিক খাবলৈ ওলাই আহিছে। আৰু ইয়াত দেখিছেনে বহুত সৰু সৰু দোকানো বহিছে। দোকানবোৰত গাহৰি পোৰা, ফুচকা, মাকৈ পোৰা ইত্যাদি বহু কিবা কিবি ন খাদ্য পোৱা যায়। আজিলৈ ইমানতে এৰিছোঁ। বাই।